স্বৰ্ণাখলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আমি বনাবলৈ লৈছোঁ খুব সহজ পদ্ধতিত ডিমৰ এখন তৰকাৰী। তাৰ কাৰণে সামগ্ৰীসমূহ লৈছোঁ ডিম 6টা, আলু 3টা ডাঙৰ ল'ব, বিলাহী 2টা ডাঙৰ, মধ্যমীয়া আকাৰৰ 3টা পিঁয়াজ, ধনিয়া ল'ব, নিমখ হালধি ল'ব, মছলাৰ কাৰণে আদা, নহৰু, শুকান জলকীয়া 2টা, কেঁচা জলকীয়া 2টা, তেজপাত 2 খিলা। ঘৰতে প্ৰস্তুত কৰা গৰম মছলা আৰু মিট মছলা লৈছোঁ। এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে ডিমকেইটা চচপেন এটাত দি লৈ পানী দি তাতে নিমখ অকণমান দি বইল কৰি লৈছোঁ। আপোনালোকে কুকাৰতো বইল কৰিব পাৰে, মই চচপেনতে বইল কৰিছোঁ। প্ৰায় 15 মিনিটৰ পিছত ডিমখিনি বইল হৈ গৈছে। এতিয়া ঠাণ্ডা পানীত ডিমখিনি কাঢ়ি থ'ব। এইফালে আলু বাকলি গুচাই লৈছোঁ। বাকলি গুচাই হোৱাৰ পিছত সেইখিনি সৰু সৰুকৈ কাটি লৈ কুকাৰত দি তাতো অলপ নিমখ দি আলুখিনিও বইল কৰি ল'ব। কুকাৰত প্ৰায় 2টা চিটি মাৰিলেই হৈ যাব। বিলাহীকেইটা পুৰি ল'ব, পুৰিলে খাবলৈ আৰু ভাল হয়। এইখিনি সময়তে পিঁয়াজ, আদা, নহৰুখিনি পিচি লৈছোঁ আৰু কেঁচা জলকীয়া ধনিয়াখিনিও কাটি লৈছোঁ। ডিমৰ বাকলি গুচাই হ'লে এনেকৈ ডিমটো অকিয়াই ল'ব। যেতিয়া আমি ফ্ৰাই কৰিম তেতিয়া নিমখ আৰু হালধিখিনি ইয়াৰ ভিতৰলৈ সোমাই যাব। পুৰি লোৱা বিলাহীকেইটাও এনেকৈ ভাঙি ল'ব আৰু এটা সুন্দৰ পেষ্ট বনাই ল'ব। বইল কৰা আলুখিনিৰ কেইডোখৰমান এনেকৈ ভাঙি ল'ব। তেতিয়া আমাৰ তৰকাৰীখন আৰু বেছি সোৱাদ লগা হয়। এতিয়া এখন কেৰাহী পাতি দি কেৰাহীখন গৰম হ'লে জোখমতে মিঠাতেল দিব। প্ৰথমতে ডিমখিনি ভাজিব লাগিব, সেইটো কাৰণে ইয়াত অলপ নিমখ আৰু অলপ হালধি দিব আৰু তাতে ডিমখিনি দি অলপ সময় ভাজিব। আপোনালোকে ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰায় 5 মিনিট ভাজি হোৱাৰ পিছত এইখিনি কাঢ়ি থ'ব। একেখিনি তেলতে শুকান জলকীয়া 2টা, তেজপাত 2 খিলা আৰু পিচি লোৱা পিঁয়াজখিনি ইয়াতে দি দিব আৰু দি লৈ অকণমান সময় ভাজিব। এতিয়া ইয়াতে পিচি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি ল'ব আৰু ভালকৈ ভাজিব। পিটিকি লোৱা বিলাহীখিনিও ইয়াতে দি দিব আৰু ভালকৈ লৰাই দিব। এতিয়া জোখমতে ইয়াত নিমখ আৰু হালধি দিব। নিমখটো ভালদৰে চাই দিব কাৰণ আগতেও দিয়া হৈছিলে। এইখিনি ভালকৈ লৰাই দিব। এতিয়া ইয়াতে পিটিকি লোৱা আলুখিনিও দি দিব আৰু ভালকৈ লৰাই দিব। অলপমান পানী দি দিব যাতে তলৰ পৰা লাগি নধৰে। এটা ইয়াতে বাকী থকা আলুখিনিও দি দিব। এতিয়া ভালকৈ লৰাই দিব। এতিয়া ডিমখিনিও দি দিব আৰু দি লৈ ভালকৈ লৰাই দিব যাতে গোটেইখিনি ধুনীয়াকৈ মিলি যায়। এতিয়া মিট মছলা আধা চামুচ আৰু গৰম মছলা আধা চামুচ দি ভালকৈ লৰাই দিব। এতিয়া গৰম পানী প্ৰায় 2 কাপ দি দিব। দি লৈ ভালকৈ লৰাই দি
ঢাকনিৰে ঢাকি থ'ব আৰু জুই উত্তাপটো মধ্যমীয়া কৰি থ'ব 3-4 মিনিটৰ মূৰে মূৰে লৰাই থাকিব এতিয়া কাটি থোৱা ধনিয়াখিনিও দি দিব আৰু দি লৈ ঢাকনখন দি থ'ব এয়া আমাৰ ডিমৰ তৰকাৰী হৈ গৈছে গৰম গৰম ভাতৰ সৈতে পৰিবেশন কৰিব পাৰে আপোনালোকেও এই ডিমৰ তৰকাৰীকণ আমাৰ দৰে ৰান্ধি চাব আৰু কেনেকুৱা হৈছে কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে গতিকে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ